সৰস্বতী পূজা বুলিলে এক বেলেগ মাদকতা থাকে, কিন্তু যিমানেই ডাঙৰ হৈ আহিছোঁ এইবিলাকৰ প্ৰতি ৰাপ নোহোৱা হৈ আহিছে। মোৰ ঘৰৰ পৰা মই পঢ়ি থকা ইনষ্টিটিউটখন দূৰত হোৱাৰ বাবে মনে মনে নোযোৱাৰ প্লেনিঙে বনাই বহি আছিলোঁ। শেষত যেনিবা মোৰ লগৰ কেইজনী জোচ আৰু সিহঁতৰ গালি দেখি জিৰো প্ৰিপাৰেশ্যন লৈ ওলালোঁ পূজালৈ। পিছে শাৰী এখন মেৰিয়াই লৈ চুলিকেইডাল কি কৰোঁ সেয়াহে চিন্তা। হেলমেট নিপিন্ধিলে 1000 টকা ফাইন যাব আৰু। পইচাৰ লগত ন' কম্প্ৰমাইজ, লাগিলে ষ্টাইলে নকৰোঁ। এনেকৈয়ে গৈ পালোঁ ইনষ্টিটিউটলৈ। এয়া খানাৰ আয়োজন, ভিতৰত চলিছে পূজাৰ আয়োজন। লগৰ কেইজনীক দেখিছেই নহয়, পূৰা সাজি কাচি ধুনীয়াজনী হৈ আহিছে। সম্ভৱতঃ ষ্টুডেণ্ট লাইফ বুলি এয়াই আমাৰ লাষ্ট সৰস্বতী পূজা, গতিকে মেমৰিজবোৰ ইয়াতেই সাঁচি ৰাখিলোঁ।